এতিয়া হিন্দু মুছলমান কৰি থকাৰ টাইম নহয় এতিয়া মই তেনেকুৱা মুছলমানৰ মুখত থু পাৰো এইটো ৰোজ ভিডিঅ' হয় ন এইটো ৰোজ ভিডিঅ' ধৰ্মৰ মাজত বিভাজন আনিছে ৰোজ ভিডিঅ' এইটো হা কৈছ মুছলিমৰ ওপৰত থু পেলাব লাগে নাই পাওঁ কান্তলিয়াছৰ দিমটো কান্তলিয়াছৰ চিনি পাওঁ নাই কৈছোঁ ভালকৈ বনাবি ৰোজ বনালে নমস্কাৰ মই সাজিদ গায়ক আজি এটা বিশেষ কথা ক'বলৈ আহিছোঁ অসমৰ ডেকাই এটা ভিডিঅ' বনাইছে TRP কাৰণে TRP বঢ়াবলৈ বনাইছে বন্ধুসকল মই কোনো মুছলিম বিৰোধী নহয় কাৰণ তই মুছলিম বিৰোধিতা কৰিছ বেছি কথা নকবি তই মুছলিম বিৰোধিতা কৰিছ তই হিন্দু মুছলিমৰ মাজত বিভাজন আনিছ যদি ইমানেদি চক তোৰ TRP বঢ়াবলৈ বেলেগ এটা কাম কৰি TRP বঢ়া ধৰ্মৰ মাজত বিৰোধিতা কৰি TRP নবঢ়াবি যদি মন নাই ইউটিউব কৰিবলৈ ডিলেট কৰি দে তোৰ আল্লাহ চাগৈ ওপৰৰ পৰা হাঁহি আছে মই তহঁতৰ আল্লাহ চাগৈ ওপৰৰ পৰা হাঁহি আছে গৰু মূৰ্খ নাজানো নি আল্লাহ ভগৱান একেজন আল্লাহ ভগৱানে সকলোকে সৃষ্টি কৰিছে নাজানো আল্লাহ হাঁহি আছে ওপৰত কথা যদি পাতিব নাজানো ৰোজ নকৰিবি ভালকৈ কৈছোঁ আজি গম পালি কথা পাতিব নাজানিলে ৰোজ নকৰিবি TRP কাৰণে কি ইয়াত কি কৰিবলৈ ৰোজ কৰিছ কিহৰ ৰোজ এইটো দেখা ৰোজটো অলপ বুজিব চেষ্টা কৰা হে বন্ধুসকল মানে আমি বুজিব লাগে কি আমাক মূৰ্খ পাইছ নি তই হা বুজি পাইছোঁ তই কি কৈছ তই ভাল কৰিবলৈ বিচাৰিছ নে বেয়া কৰিবলৈ বিচাৰিছ কচোন তই নিজে যদি তোৰ TRP বঢ়াবলৈ মনেই আছে ইমান তেনেহ'লে ভাল কণ্টেণ্ট ভিডিঅ' বনা এইবোৰ ফটোৱামি কৰি TRP নবঢ়াবি গম পাইছ এতিয়া ভিডিঅ'টো ডিলেট কৰি দিলি তোৰ আল্লাহ চাগৈ ওপৰৰ পৰা হাঁহি আছে গৰু ভালকৈ জানি ল'বি আল্লাহ ভগৱান একেজনেই দুজন নহয় আল্লাহ ভগৱান এজনেই আছে দুজন নহয় একেজন আল্লাই ভগৱান হয় আৰু ভগৱানে আল্লাহ হয় কি তহঁতে কি আল্লাহক মানে কি ঠাট্টা কৰ কি আমি মানে ভগৱানক ঠাট্টা কৰোঁ কি এইটো কি মানে কি এইটো কি একেজনে হয় কোনো কাকো ঠাট্টা নকৰে গম পালি ভগৱান আল্লাহ এজনেই হয় অসম চৰকাৰে যিখিনি কৰিছে বহুত ভাল কৰিছে বহুত ধুনীয়া কাম কৰি আছে আৰু যাতে আমাক এনেকুৱা সহায় কৰক আৰু অসমৰ ৰাইজক সকলোকে সহায় কৰক সহায় কৰিয়ে আছে আৰু সহায় কৰক ধন্যবাদ জয় আই অসম আপোনালোকে লকডাউন মানক আৰু কোনো কলৈকো ওলাই নাযাব